ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে ইংৰাজী গ্ৰামাৰ ক্লাছৰ পাৰ্ট 5ৰ যেটো ভিডিও সেই ভিডিওটো যুগুতাই তোমালোকৰ বাবে মই লৈ আহিছো আৰু আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম সিম্পল সেন্টেন্স মানে সৰল বাক্য লগতে আমি আলোচনা কৰিম কম্পাউণ্ড সেন্টেন্স মানে যৌগিক বাক্য আৰু লগতে আমি আলোচনা কৰিম কমপ্লেক্স সেন্টেন্স মানে জটিল বাক্যৰ বিষয়ে আৰু ইয়াৰ আগৰ যেটো পাৰ্ট 4 ভিডিও আছিল সেই ভিডিওটোত আমি আলোচনা কৰিছিলো ক্লোজৰ বিষয়ে যদি তোমালোকে সেই ভিডিওটো চোৱা নাই তেন্তে চাই লবা সেই ভিডিওটো চাই ললেহে তোমালোকে আজিৰ এই ভিডিওটো চাবলৈ যেটা বহিবা তোমালোকে তেতিয়া আজিৰ এই ভিডিওটোত যিখিনি বিষয়বস্তু আছে সেই বিষয়বস্তুখিনি বুজিবলৈ তোমালোকে সহজ পাবা ভিডিও তাৰ লিংকটো এই ভিডিওৰ ডেসক্ৰিপচনত দি থোৱা আছে তোমালোকে চাই লব পাৰিবা তেন্তে আহা বেছি পলম নকৰি আজিৰ ভিডিওটোৰ কথাখিনি আমি সকলোৱে মনোযোগৰে চাওঁ আৰু শিকো সোৱা প্ৰথমতে দি আছে সিম্পল সেন্টেন্স যাক অসমীয়াত কোৱা হয় সৰল বাক্য বুলি প্ৰথমেই তোমালোকে সংজ্ঞাটোলৈ মন কৰা ইয়াত দিয়া আছে যে যিবোৰ বাক্যত এটা মাত্ৰ সাবজেক্ট বা অবজেক্ট আৰু এটা মাত্ৰ সমাপিকা ক্ৰিয়া ফিনিট ভাৰ্ব থাকে তাকে সিম্পল সেন্টেন্স বা সৰল বাক্য বুলি কোৱা হয় তোমালোকে যদি এই ডেফিনেশনটো বা এই সংজ্ঞাটো যদি বুজাত কিছু মানে অসুবিধা পাইছা একেবাৰে সহজভাৱে তোমালোকক কৈ দিছো এই সেন্টেন্সটোৰ বিষয়ে বুজিবৰ বাবে তোমালোকে এটা কথা মন ৰাখিবা যে যিবোৰ সেন্টেন্স বা বাক্যত এটা মাত্ৰ ইন্ডিপেন্ডেন্ট ক্লজ থাকে সেইবোৰ বাক্যই হৈছে সিম্পল সেন্টেন্স বা সৰল বাক্য দেখিলা নহয় ক্লজৰ কথাটো আহিয়ে গল গতিকে তোমালোকে যি সকলে পাৰ্ট 4 ভিডিওটোত ক্লজৰ বিষয়ে যেহেতু মই আলোচনা কৰিছিলো সেই ভিডিওটো চোৱা নাই তোমালোকে এই ভিডিওৰ ডেসক্ৰিপচনত তাৰ লিংকটো দি আছে তোমালোকে চাই লবা গতে গম পালা যে যিবোৰ সেন্টেন্স বা বাক্যত এটা মাত্ৰ ইন্ডিপেন্ডেন্ট ক্লজ থাকে সেই বাক্যসমূহে হৈছে সিম্পল সেন্টেন্স বা সৰল বাক্য এত উদাহৰণটোলৈ মন কৰা আমি আগৰ ভিডিওটোত আলোচনা কৰিছিলো যে ক্লজ হ'বলৈ হলে সেই বাক্যটোত এটা কি থাকিব লাগিব এটা সাবজেক্ট থাকিব লাগিব আৰু এটা ভাৰ্ব থাকিব লাগিব ইয়াত চোৱা ইয়াত কোৱা হৈছে দে আৰ প্লেইং মানে হিহতে খেলি আছে ইয়াত দে আৰ প্লেইং এই বাক্যটোৱে এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে গতিকে এই বাক্যটো হৈ গল এটা সিম্পল সেন্টেন্স এই বাক্যটো হৈ গল এটা কিহৰ উদাহৰণ ইন্ডিপেন্ডেন্ট ক্লজৰ উদাহৰণ গতিকে এটা ইন্ডিপেন্ডেন্ট ক্লজ যি বাক্যত থাকিব সেই বাক্যটোৱে হৈছে সিম্পল সেন্টেন্স বুজি পাইছা তোমালোকে ইয়াৰ পিছৰ উদাহৰণটোলৈ চোৱা সি ষ্টাডিজ ইন ক্লাছ 1 তাই ক্লাছ 1ত পঢ়ে এটো হৈ গল এটা ইন্ডিপেন্ডেন্ট ক্লজৰ উদাহৰণ ইয়াতো এটা সাবজেক্ট আছে এটা ভাৰ্ব আছে গতিকে এটো হৈ গল এটা ইন্ডিপেন্ডেন্ট ক্লজ গতিকে যত এটা ইন্ডিপেন্ডেন্ট ক্লজ থাকিব হেতু হৈ গল সিম্পল সেন্টেন্স বা সৰল বাক্য ইয়াত হৰমক হিচাপে তোমালোকে ইয়াৰ উদাহৰণ দুটামান লিখিবা আহা আমি নেক্সট যেটো সেন্টেন্স তালৈ আমি আগবাঢ়ি যাওঁ এবাৰ আমি শিকো আহা কম্পাউণ্ড সেন্টেন্স কাক বোলে যাক নেকি কোৱা হয় যৌগিক বাক্য ইয়াত চোৱা ইয়াতো এটা সংজ্ঞা দি থৈছো মই যে যিবোৰ সেন্টেন্স বা বাক্যত ইন্ডিপেন্ডেন্ট ক্লজ দুটা থাকে সেইবোৰ সেন্টেন্সকে কম্পাউণ্ড সেন্টেন্স বা যৌগিক বাক্য বুলি কোৱা হয় তোমালোকে উদাহৰণটোলৈ চালে ভালকে বুজি পাই যাবা ইয়াত চোৱা I can play cricket but I am tired এইখিনিতে তোমালোকক কৈ থওঁ যে যেহেতু এই ধৰণৰ কম্পাউণ্ড সেন্টেন্সত যেহেতু দুটা ইন্ডিপেন্ডেন্ট ক্লজ থাকিব লাগে গতিকে এই ইন্ডিপেন্ডেন্ট ক্লজ দুটাৰ মাজত কিন্তু এটা সুসম্পৰ্ক থাকিব লাগিব মানে এই সেন্টেন্স দুটাৰ মাজত এটা ৰিলেশন থাকিব লাগিব বুজিছানে আৰু সেন্টেন্স দুটাৰ মাজত কমা সেমিকলন বা কনজাংশন হিচাপে বাট অলসো এন্ড ইত্যাদিৰে এই মানে বাক্য দুটা যোগ কৰিব লাগিব এটা উদাহৰণটো আকৌ এবাৰ চোৱা মই পঢ়ি দিছো I can play cricket but I am tired দেখিছানে যে I can play cricket মই ক্ৰিকেট খেলিব পাৰো কিন্তু মই ভাগৰুৱা ইয়াত বাট শব্দতে এই মানে এই বাক্য দুটাক জোৰা লগাইছে গতিকে I can play cricket মই ক্ৰিকেট খেলিব পাৰো এটা সম্পূৰ্ণ ইনফৰমেশন আমাক দিছে লগতে I am tired মই ভাগৰুৱা ইও এটা কমপ্লিট ইনফৰমেশন দিছে গতিকে এটো হৈ গল এটা ইন্ডিপেন্ডেন্ট ক্লজ আৰু এটো হৈ গল এটা ইন্ডিপেন্ডেন্ট ক্লজ গতিকে তোমালোকে বুজি পালা যে যিবোৰ সেন্টেন্স বা যিবোৰ বাক্যত দুটা ইন্ডিপেন্ডেন্ট ক্লজ থাকিব তে সেই ধৰণৰ বাক্য বা সেন্টেন্স সমূহে হৈছে কম্পাউণ্ড সেন্টেন্স বা যৌগিক বাক্য ইয়াৰো তোমালোকে হৰমক হিচাপে কেইটামান উদাহৰণ তোমালোকে নিজে লিখিবা এক্সাম্পল এবাৰ আমি শিকোৱা কমপ্লেক্স সেন্টেন্সৰ বিষয়ে
চোৱা ইয়াতো এটা ডেফিনেশ্যন দিয়া আছে সংজ্ঞা দিয়া আছে যে যিবোৰ সেন্টেন্স বা বাক্যত ইন্ডিপেন্ডেন্ট ক্লজ এটা আৰু ডিপেন্ডেন্ট ক্লজ এটা থাকিব সেইবোৰ সেন্টেন্স বা বাক্যক কমপ্লেক্স সেন্টেন্স বা জটিল বাক্য বুলি কোৱা হয় এতিয়া তোমালোকে চোৱা কি কলো যে যিবোৰ সেন্টেন্স বা যিবোৰ বাক্যত এটা তোমাৰ কি থাকিব লাগিব এটা ইন্ডিপেন্ডেন্ট ক্লজ থাকিব লাগিব লগতে আৰু এটা কি থাকিব লাগিব ডিপেন্ডেন্ট ক্লজ থাকিব লাগিব তেতিয়াহে সেই সেন্টেন্সটো কি বুলি কোৱা হ'ব কমপ্লেক্স সেন্টেন্স বা জটিল বাক্য বুলি কোৱা হ'ব উদাহৰণটোলে তোমালোকে মন কৰা whenever price goes up customers buy less product চোৱা যেতিয়াই কি হয় যেতিয়াই মূল্যটো বৃদ্ধি হয় তেতিয়া কি কৈছে যে গ্ৰাহকে মানে কাস্টমাৰে কমকৈ বস্তু কিনে ইয়াত চোৱা whenever price goes up কি বস্তুৰ দাম বাঢ়িছে কিমান বাঢ়িছে এটা সম্পূৰ্ণ এই পাৰ্টটোৱে আমাক ইনফৰমেশন দিয়া নাই তোমালোকে লক্ষ্য কৰা অন্যহাতে চোৱা কাস্টমাৰ্স বাই লেছ প্ৰডাক্ট যে গ্ৰাহকে কমকৈ বস্তু কিনে ই কিন্তু এটা কমপ্লিট ইনফৰমেশন আমাক দিছে দেখিলানে মানে গ্ৰাহকে কমকৈ বস্তু কিনে গতিকে এটো হৈ গ'ল এটা ইন্ডিপেন্ডেন্ট ক্লজ গতিকে whenever price goes up এটো হৈ গ'ল ডিপেন্ডেন্ট ক্লজ অন্যহাতে কাস্টমাৰ্স বাই লেছ প্ৰডাক্ট এটো হৈ গ'ল ইন্ডিপেন্ডেন্ট ক্লজ গতিকে এই সেন্টেন্সটোত এটা ডিপেন্ডেন্ট ক্লজ আছে অন্যহাতে আৰু এটা ইন্ডিপেন্ডেন্ট ক্লজ আছে গতিকে এই গোটেই সেন্টেন্সটো হৈ গ'ল কমপ্লেক্স সেন্টেন্স বা জটিল বাক্য সেন্টেন্স বা বাক্যৰ ওপৰত আজিলৈকে টোটাল মই 5টা ভিডিও পাৰ্ট 1 ৰ পৰা পাৰ্ট 5 লৈকে তোমালোকৰ বাবে আগবঢ়ালো সেন্টেন্স সম্বন্ধে গোটেই কথাখিনি এই ভিডিও কেইটাত সোমাই আছে তোমালোকে আশা ৰাখিছো নিশ্চয় এই ভিডিওসমূহ ভাল ধৰণে উপভোগ কৰিলা নিশ্চয় কিছু কথা তোমালোকে বুজিবলৈ সক্ষম হ'লা আৰু ইমানতে মই সেন্টেন্সৰ পাৰ্টটো শেষ কৰিছো আৰু ইয়াৰ পিছত যেতিয়া মই তোমালোকৰ বাবে ক্লাছ লৈ আহিম তাত আমি আলোচনা কৰিম টেন্সৰ বিষয়ে আমি টেন্সৰ বিষয়ে আলোচনা কৰিম যাক অসমীয়াত কাল বুলি কোৱা হয় গতিকে নেক্সট ক্লাছটোৰ বাবে তোমালোক সাজু হৈ থাকিবা গতিকে আজিলৈ তোমালোকৰ পৰা মই বিদায় মাগিছো নেক্সট এটা নতুন ভিডিওত তোমালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছো মৰম থাকিল ধন্যবাদ